Hi guys, welcome to our Jessica. এয়া মই ৰৌতাত ব্ৰহ্মপুত্ৰৰ মাজত গৈ আছোঁ মুখে মাজুলীতে পৰিবহণৰ দিশত গৈ আছোঁ। এয়া আমাৰ লগত প্ৰশাসনিক বিষয়াও গৈছে। আগন্তুক কেইটা দিনতে আহি আছে আউনীআটী সত্ৰত পালনাম, তাৰপিছতে ৰাস, তাৰপিছতে আউনীআটী সত্ৰত সদৌ সম্পত্তি সমাৰোহ। তাৰ উদ্দেশ্যে গৈ আছোঁ পৰ্যবেক্ষণৰ কাৰণে। আগত এই ফেৰী এক্সিডেণ্ট বা জাহাজৰ এক্সিডেণ্ট হোৱাৰ পিছৰ পৰাই আজিকালি বিৰাট চেফটি হ'ল। আমি গৈ আছোঁ, যথেষ্ট মানুহ আমি আছোঁ যদিও আৰু বহুত চিট খালী আছে। আগৰ নিচিনা নহয়, এতিয়া যথেষ্টখিনি আপোনালোকে চেফটি জেকেট প্ৰত্যেকটো চিটে অপজিটে চেফটি জেকেট, ন' টেনশ্যন এতিয়া। খালি চেফটি জেকেটটো লগাব জানিলে হ'ল। তাত অৰ্ডাৰ দি দিয়ে চেফটি জেকেটটো লগাই লোৱা, কিন্তু মানুহখিনি গাতো বহুত মানুহখিনি নলগায়। লগাই চবেই গৈ আছে কিন্তু নলগাই, চবেই সেই তেওঁলোকে মই হেৰি আমাৰ লগতে প্ৰশাসনৰ বিষয়াসকলো গৈ আছে। তেওঁলোকো দেখিছে আমাৰ গাড়ী আৰু বাইকে সকলোবিলাক আছে। ইয়াৰ মূৰত আমাৰ প্ৰশাসনিক বিষয়াসকলৰ আচবাৰ ফিয়া বতাহ, কি বতাহ একদম মানে না থাকা খাইছোঁ, না জাতকা খাইছোঁ, না কিবা হৈছে। গৈ আছোঁ বিন্দাছ ৰৌতাত ব্ৰহ্মপুত্ৰৰ মাজত। কালি ব্ৰহ্মপুত্ৰত এটা ঘটনা হৈছে, পানীটো অলপ কমিছে। ঠায়ে ঠায়ে 3 মিটাৰ আছে, 3 মিটাৰ 3.5 মিটাৰে হাইচ পানী আছে বা বৰ্তমান এতিয়া দেখাই আছে সেইটোত 3.5 মিটাৰৰ তললৈ আহিছে। কোনোবা জেগাত আকৌ আপোনাৰ 1 মিটাৰো নাই, 7.8 এনেকুৱা পাই গৈছে। সেইকাৰণে মাজতে অলপ দিনৰ আগতে ফচিছিলে। এতিয়া সেইকাৰণে এইটো এটা জোখত সীমা বান্ধি দিছে। কিন্তু ভাওনা সমাৰোহ হ'লে বা ৰাস হ'লে চাগৈ আৰু কমিব ঠায়ে ঠায়ে। এয়া মই ওপৰলৈ উঠি আহিলোঁ, বাহিৰলৈ ওলাই আহিলোঁ, কিন্তু ওপৰলৈ উঠাৰ পাৰ্মিশ্যন নথকাৰ কাৰণে উঠিব পৰা নাই। ওপৰতো একদম ওপৰ মলটো ধুনীয়াকৈ যাব পাৰি, কিন্তু আমাৰ পাৰ্মিশ্যন দিয়া নাই। তাত প্ৰশাসনিক বিষয়াসকলো আছে, গতিকে ওপৰলৈ আমি নুঠিলোঁ। গতিকে আহক মাজুলী ৰাস চাবলৈ, আউনীআটী সত্ৰত পালনাম সমাৰোহলৈ আহক। আগন্তুক ভাওনা সমাৰোহ হ'ব, 20 দিনীয়া কাৰ্যসূচী আহিব। যদি ভাল পাইছে, ভিডিঅ'টো চাই ভাল পাইছে, আমাৰ চেনেলটো আপোনাৰ বহুমূলীয়া এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি পুনৰ অনাগত ভিডিঅ'টো বনোৱা আপোনালোকৰ সহায় সহযোগ আগবঢ়াব। বহুমূলীয়া লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আকৌ যথেষ্ট এয়া চব পুনৰ ভিডিঅ'টো বনাব পৰাকৈ আগবঢ়াই দিব আশা কৰোঁ। জয় হিন্দ, নমস্কাৰ।